খুলি চাওঁ এনেকে ইমান কাম যে গাইজ মানে মোৰ এতিয়া মানে পটককে ওলাই আহিবলগীয়া হ'ল আৰু এইফালে দেখিছে বাইপাছ মোৰ মানে পাৰ্চেল এটা আহিছে ৰাম মই যে হেলমেট চেলমেট পিন্ধি অহা নাই পুলিচে ধৰিব নেকি বাৰু বাইপাছত আহি গ'লোঁ মোৰ পাৰ্চেলটো নিবলৈ আৰু আগফালে এইখন পুলিচৰ গাড়ী নেকি কি নাজানো গৈয়ে গম পাম আৰু মই এতিয়া ইয়াত পাই গ'লোহি আৰু এইফালে ডেলিভাৰী ল'ৰাজন আৰু মই এতিয়া পইচাটো উলিয়াই আনিম ডিগিটোৱে খুলিবলৈ পাৰিছোঁ মানে কেনেকুৱাকৈ আহি গ'লোঁ নহয় মই ৰিলচ বনাই আছিলোঁ এইবিলাক কাপোৰা কাপোৰি লগাই আছিলোঁ তেনেকৈ মানে গুচি আহিলোঁ আৰু এতিয়া মই ৰখি আছোঁ পইচাকেইটা লৈ মেলি আৰু সেইফালে সি কথা পাতি আছে আৰু ওচৰতে আছে মোৰ আৰ্মি গাড়ী ভাবিছিলোঁ মোক ধৰিব নেকি মানে পটাপট আহিলোঁ মানে হেলমেট চেলমেট নিপিন্ধাকৈ আহিলোঁ লাইচেঞ্চ আছে বাৰু কিন্তু হেলমেট পিন্ধা নাই ন ধৰাটো ভয় লাগে বাৰু অলপ আগতো এনেকুৱা পুলিচ আছিলে ভয় লাগিছিলে কিন্তু বাইপাছ পটককৈ যাম আৰু আহিম বুলি ভাবিছিলোঁ সেইটো কাৰণে নলগাকৈ আহিলোঁ আৰু এইফালে চক নাই ইয়াতে আছে এফালে মই ৰখি আছোঁ আৰু ডেলিভাৰী বয়জন তাত জলি আনা জলি এয়া আহিলে এতিয়া এইটো মোৰ পাৰ্চেল কিমান আছিলে 340 ঠিক আছে এইটো লোৱা আৰু এইটো মোৰ পাৰ্চেল ঘৰত গৈ খুলি চাবগৈ লাগিব মই যিটো অৰ্ডাৰ দিছিলোঁ সেইটো হয়নে নহয় এতিয়া মানে ডিগিটোতে বহাই লওঁ আৰু যদি সোমাই যাওঁ এয়া মোক পইচা ঘূৰাই দিলে 500 টকাখন দিছিলোঁ এতিয়া আকৌ ঘৰলৈ যাওঁ আৰু কৃষ্ণা আহি আছে আজি ব্লগটো মানে পুৰা ভাল লাগিব কাৰণ আমি নাজিয়াটিং তামুলীলৈ যাম আৰু কৃষ্ণাই কেতিয়াহে লাগি আছে তো আহিব আগতে মই পাৰ্চেল নি লৈছোঁ তেতিয়া ডাইৰেক্ট আকৌ ঘৰলৈ যাওঁ এতিয়া মই পালোহি আমাৰ গাঁৱৰ ৰাস্তাটো আৰু অলপ হ'লে পামগৈ আৰু তাৰ পাছত আপোনালোকক মই কি অৰ্ডাৰ দিছিলোঁ আপোনালোকক দেখাম মই ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব দেই আৰু অকণমান দেৰি পাছতে আপোনালোকক মই দেখাই আছোঁ কি বস্তু অৰ্ডাৰ কৰিছিলোঁ দেই আৰু এতিয়া মই ঘৰ পাই গ'লোহি খুলি লওঁ দেই স্কুটিখনো ভৰাব লাগে আৰু ৰ'বা দেখাই আছোঁ আৰু অলপ দেৰি ধৈৰ্য ধৰক এইটো খুলি চাওঁ এই গালত হেৰি কৰা হয় পাৰ্চেলটো খুলিবলৈ মানে মোবাইলটো থ'বলৈ জেগা নাই সেইটো কাৰণে বৌকে থ'ব দিওঁ আৰু এয়া মোৰ বৌৱে চাউল জাৰি আছে ঐ বৌ মোবাইলটো ধৰি দিয়াচোন খুলি দিওঁ দেখিছে নাই আৰু এতিয়া মোৰ এইটো পাৰ্চেল খুলি চাওঁ এনেকৈ ইমান কাম যে একেবাৰে ফালিয়ে পেলাওঁ আৰু উপায় নাই এইটো এটা বক্স এইটো এটা বক্স এই দুটা মই অৰ্ডাৰ কৰিছিলোঁ এইটো ভিতৰতো কি আছে খুলি চাওঁ আজিলৈকে মই ট্ৰাই কৰা নাই ভাবিছোঁ ট্ৰাই কৰিম বুলি শিলগুটিডোখৰত আহিলে যে এতিয়া কি কয় তাৰমানে গেলত এনেকৈ পাইছে মালিচ কৰে এইটো আহিলে আৰু চাওঁ আৰু এটা লগত আহিছে মই অৰ্ডাৰ দিছিলোঁ মা আৰু এইটো মানে এইবিলাক মাছাজ কৰে বোলে বৰ বেলেগ লাগিছে আৰু এই দুটাই মই বস্তু অৰ্ডাৰ দিছিলোঁ মানে অকণমান মোৰো ধুনীয়া হ'ব লাগে ন গালবিলাক এই দুটা মানে কেনেকৈ মালিচ কৰে বোলে মই মোবাইলত চাই পেলাইহে দিছিলোঁ এইকেইটাই অৰ্ডাৰ দিছিলোঁ এতিয়া যেনেকৈ আছে পেকেটত তেনেকৈ থৈ দিয়া আৰু নহ'লে বেয়া হৈ যাব ন দিয়া ঠিক আছে মোবাইলটো আৰু দেখিলে আপোনালোকে একেটাই মই অৰ্ডাৰ দিছিলোঁ ইমানখিনি আৰু এতিয়া কাইলৈৰ পৰা মই এইকেইটা ৰাতিপুৱা শুই উঠি পুৰা এনেকৈ গঢ়ি থাকিম আৰু ভিডিঅ'টো আৰু আহি আছে মই আৰু ব্লগ বনাই আছোঁ আজিৰ দিনটোত মানে মই 11মান ব্লগ বনাম বুলি ভাবিছোঁ কাৰণ আজিৰ দিনটো মোৰ বহুত ভাল লাগি আছে আৰু মই আজি ব্লগ আৰু আহি আছে কৃষ্ণা